নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আগন্তুক যি HSLC এক্সাম অৰ্থাৎ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মই এটা ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টো সম্পূৰ্ণ এছেৰ ওপৰত দিছোঁ যে সম্ভাৱ্য যিকেইখন এছে মই মোৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকলৈ প্ৰেৰণ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এটা 1 নম্বৰ দিয়া হৈছে ফ্লাটছ ইন আছাম, 2 নম্বৰ লিখা হৈছে সায়েন্স ইন এভৰিডে লাইফ, 3 নম্বৰ লিখা হৈছে বেনিফিটছ অফ ফিজিক্যাল এক্সাৰসাইজ, পাঞ্চুৱেলিটি। তাৰ নেক্সট আছে দ্য ফেষ্টিভেল ইউ লাইক মোষ্ট, ডেইলি লাইফ অৰ এম ইন লাইফ, স্কুল লাইব্ৰেৰী অৰ মোবাইল অৰ চেল ফোন। এই আছে কেইখন তোমালোকে আগন্তুক কম্পাৰ্টমেণ্টেল এক্সামৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ চাই ল'ব। নিশ্চয় ইয়াৰ ভিতৰতে এখন এছে তোমালোকৰ বাবে নিশ্চয় কমন থাকিব লাগে বুলি মই সম্ভাৱ্য এছে কেইখন মই তোমালোকৰ কাৰণে প্ৰেৰণ কৰিলোঁ। আৰু শেষত তোমালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলটো ছাবস্ক্ৰাইব। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।